লকডাউনৰ মুহূৰ্তত উপযুক্ত বজাৰৰ অভাৱত বেগে আলু আৰু ৰঙালাও গেলি পচি শেষ হৈ যোৱাত ঢকুৱাখনা কৃষকসকলে মূৰে কপালে হাত দিছে। ঢকুৱাখনা খেতিয়কসকলে দীৰ্ঘদিনৰ পৰা এটি শীতল ভঁৰাল লাগে বুলি দাবী কৰি আহিছিল, কিন্তু চৰকাৰখনৰ কোনো ভ্ৰূক্ষেপ নাই, যাৰ ফলত এনেদৰে গেলা ৰঙালাও আৰু আলু পেলাব লগা হোৱাত চৰকাৰক ঢকুৱাখনাত যথেষ্ট সমালোচনা কৰিছে। বৰ্তমান নৱনিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ঢকুৱাখনা ৰাইজৰ বহুদিনীয়া দাবীবোৰ পূৰণ কৰিবলৈ দাবী জনাইছে। কি ক'ম, আপোনালোকৰ নিউজ চেনেল আহি ইয়াত উপস্থিত হৈছেহি আমাৰ খেতিয়কৰ দুৰ্দশাৰ বিষয়লৈ। ৰঙালাও খেতি কৰিলে ৰঙালাও গেলি পচি শেষ, মাৰ্কেট নাই। আলু ঘৰতে পচিলে, বেগে আলু খেতিয়কে পেলায়। এতিয়া খেতিয়ক অৰ্থ সংকটত। আপোনালোকে দেখিছে এই আহু খেতি এতিয়া গোটেইখন শুকাই মেলি, প্ৰথম অৱস্থাত পখৰ ৰ'দত শুকাই মেলি শেষ। এতিয়া বৰষুণ আহিছে যদিও ইয়াত কোনো ফল নধৰে। গতিকেলৈ ভৱিষ্যত খেতিয়কসকলৰ কি দুৰ্দশা হ'ব এই লকডাউনৰ সময়ত, এয়া বহুত চিন্তনীয় বিষয় হৈ পৰিছে। গতিকেলৈ আমি চৰকাৰক এটা অনুৰোধ জনাম, আমাৰ খেতিয়কসকলক, আমাৰ অঞ্চলৰ খেতিয়কসকলৰ এই বস্তুবোৰ ৰঙালাও আলুৰ সংৰক্ষণৰ ক্ষেত্ৰত শীততাপ নিয়ন্ত্ৰিত ঘৰ, খেতিৰ ক্ষেত্ৰত পানী যোগান বা অন্যান্য সা সুবিধা, সাৰ কিবাকিবি প্ৰদান কৰি আমাৰ খেতিয়কসকলক উপকৃত কৰে যেন। কথাখিনি লাগিছিল অলপ ঢকুৱাখনাৰ পৰা জিতুল খনিকৰ ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।